এতিয়া আহি আছে আলিবাবা ভাৰ্চেছ শৰাইঘাট এক্সপ্ৰেছ। এই দুটা নাৱৰ মাজত চিট পৰিছে, দেখি আছে আপোনালোকে কিমান সুন্দৰভাৱে আহি আছে দুটা নাও। আৰু কথা হ'ল যে মই পোৱাৰ আগতে নাও খেলখন ষ্টাৰ্ট হ'ল, সেইবাবে গুৰিৰ পৰা দেখিব পৰা নাই। এই দুটা চিট এনেকুৱা আছে আৰু বাকী খেলবোৰ একেবাৰে মেইন জাণ্ডাৰা যিটো কয় সেইটোৰ পৰা দেখাইছোঁ। এতিয়া চাওঁ কোনটো নাও আগত যায়। আলিবাবা ভাৰ্চেছ শৰাইঘাট এক্সপ্ৰেছ। আলিবাবা ভাৰ্চেছ শৰাইঘাট এক্সপ্ৰেছৰ মাজত তামাম প্ৰতিদ্বন্দ্বিতাৰ মাজত গৈ আছে দুটা নাও। আলিবাবা এই ফাৰ্ষ্ট ৰাউণ্ডত প্ৰথম স্থান দখল কৰিলে, শৰাইঘাট নোৱাৰিলে। এতিয়া আহি আছে আপোনালোকৰ মা হাৱা ভাৰ্চেছ মিলিজুলি এক্সপ্ৰেছ। আপোনালোকে জানেই পাঁচটা নাও আছিল, আলিবাবা শৰাইঘাট এক্সপ্ৰেছ, মিলিজুলি এক্সপ্ৰেছ আৰু মা হাৱা। ৰাজমাতা নাওটো আপোনাৰ লটাৰীত ফাইনেলত পৰিছিলে, সেইবাবে শৰাইঘাট এক্সপ্ৰেছ আৰু আলিবাবা গৈছে। আৰু দুটা নাও চিট পৰিছে, মা হাৱা ভাৰ্চেছ মিলিজুলি এক্সপ্ৰেছ। এই দুটা নাৱৰ মাজত কোনটো নাও যায় সেইটো হ'ব লক্ষণীয়, কিয়নো দুটা নাও একেবাৰে বাঘৰ বাচ্চাৰ নিচিনাকৈ গৈ আছে। আপোনালোকে চাই থাকক, খন্তেক পিছতে মই কৈ দিম। মা হাৱা নাওটোৱে আগত গ'ল। এতিয়া চিট আহি আছে, আপোনালোকে দেখা পাইছে আলিবাবা ভাৰ্চেছ শৰাইঘাট এক্সপ্ৰেছ। এইটো শৰাইঘাট আৰু আলিবাবাৰ মাজত দ্বিতীয় নম্বৰ চিট চলি আছে। প্ৰথম চিটত আপোনালোকে আলিবাবা 1 পইণ্ট পাইছে, শৰাইঘাট নোৱাৰিলে। ফাৰ্ষ্ট চিটত আলিবাবাই জিকিছিল। এতিয়া ছেকেণ্ড চিটত চাওঁ কোনটো নাও আগত যায়, শৰাইঘাট নে আলিবাবা। চাই থাকক, একেবাৰে ইয়াৰ পৰা দেখা গৈছে একেবাৰে সমান গতিতে আহি আছে। এতিয়া কোনটো নাও বা আগত যায় চাই থাকক। আলিবাবা নাওতে বহুত আগত গৈ আছে, জাণ্ডাৰা যিহেতু পাব। এতিয়া ক'ব পাৰোঁ যে আলিবাবা নাওতে দ্বিতীয় ৰাউণ্ডতো প্ৰথম স্থান দখল কৰিলে। তো এতিয়া শৰাইঘাট এক্সপ্ৰেছটো একেবাৰে বাতিল হ'ল, দুটা টানতে আপোনাৰ আলিবাবা আগত গৈছে। এতিয়া আহি আছে আপোনাৰ 2 নম্বৰটো চিট, মা হাৱা ভাৰ্চেছ মিলিজুলি এক্সপ্ৰেছ। প্ৰথম যিটো টান আহিছিল মা হাৱা ভাৰ্চেছ মিলিজুলি এক্সপ্ৰেছ, এই প্ৰথম চিটত আপোনাৰ মা হাৱা জিকিছিল। আকৌ দি আছে এই মা হাৱাৰ মিলিজুলি এক্সপ্ৰেছৰ মাজত চিট। এতিয়া যদি মা হাৱা এক্সপ্ৰেছ আগত যায়, মিলিজুলি এক্সপ্ৰেছ একেবাৰে শৰাইঘাটৰ নিচিনাকৈ বাতিল পৰিব, লটাৰী হ'ব তেতিয়া। আৰু যদি এতিয়া মিলিজুলি এক্সপ্ৰেছ যদি আগত যায়, নহ'লে আৰু এটা টান হ'ব। এতিয়া চাওঁ কোনটো নাও আগত যায়। আৰু যদি সমান হয় তেন্তে আৰু এটা চিট হ'বই। যদি মিলিজুলি এক্সপ্ৰেছ আগত যায় আৰু এটা চিট হ'ব, যদি মা হাৱা এক্সপ্ৰেছ আগত যায় আৰু চিট নহয়, সমান হৈছে, সেইবাবে আৰু এটা চিট হ'ব। এতিয়া আকৌ আহি আছে আপোনাৰ মিলিজুলি এক্সপ্ৰেছ ভাৰ্চেছ মা হাৱা। এই দুটা নাৱৰ মাজত এইটো 3 নম্বৰ চিট চলি আছে, যিহেতু মা হাৱা এটা আগত গৈছিল এবাৰ আৰু এটা 2 নম্বৰ চিটত সমান হৈছিল। এতিয়াতো আৰু এটা টান দিবই লাগিব। এতিয়া যদি মিলিজুলি এক্সপ্ৰেছ আগত আহে, তাৰপিছত আৰু এটা চিট দিব লাগিব। 4টা চিট হ'ব যদি মিলিজুলি এক্সপ্ৰেছ আগত আহে। এতিয়া চাওঁ কোনটো নাও আগত আহে। যদি মা হাৱা নাওটো আগত আহে তো একেবাৰে জিকি যাব, 3 নম্বৰ চিট দিয়ে জিকি যাব। আৰু যদি সমান হয় আৰু এটা চিট দিব লাগিব, কিয়নো দুটা নাও একেবাৰে তুষাৰ নাও, একেবাৰে সমান গতিতে চলি থাকে। এতিয়া যদি মিলিজুলি এক্সপ্ৰেছ যদি আগত যায়, আৰু এটা চিট দিব লাগিব। আৰু যদি মা হাৱা আগত যায়, তেনেহ'লে মিলিজুলি এক্সপ্ৰেছটো বাতিল হ'ব। মিলিজুলি এক্সপ্ৰেছ আগত গৈছে, এতিয়া আৰু এটা চিট হ'ব। এইটো দি 4 নম্বৰ চিট হ'ব দুটা নাৱৰ মাজত। একবাৰে ভাল নাও বুলি 4টা চিট দিব লাগিব। এতিয়া চলি আছে দুটা নাৱৰ মাজত একেবাৰে ফাইনেল চিট। এতিয়া আৰু চিট নহয়, কিয়নো সমানটো হ'বই নোৱাৰে। সমানটো হোৱাটো কপালৰ হেৰি হয়। তেতিয়া যিটো নাও আগত যায় সেইটোৱে ফাইনেলত যাব, কিয়নো মা হাৱা 1 পইণ্ট পাইছে আৰু মিলিজুলি এক্সপ্ৰেছে 1 পইণ্ট পাইছে। এতিয়া যদি মিলিজুলি এক্সপ্ৰেছ আগত যায়, মা হাৱাটো বাতিল হ'ব। আৰু যদি মা হাৱা যায়, মিলিজুলি এক্সপ্ৰেছটো বাতিল হ'ব। এতিয়া চাওক কোনটো আগত যায়। মা হাৱা নাওটো বহুত আগত আহি পৰিছে মিলিজুলি এক্সপ্ৰেছতকৈ। ইয়াতে ক'বলৈ পাৰোঁ আমি যে মা হাৱা নাওটোৱে আগত গৈছে, মিলিজুলি এক্সপ্ৰেছটো একেবাৰে বাদ গৈছে। মিলিজুলি এক্সপ্ৰেছটো একেবাৰে বাদ হৈ গ'ল আৰু মা হাৱা নাওখনে 4 নম্বৰৰ মাজত আগত গ'ল। এতিয়া আৰম্ভ হ'ল আপোনাৰ ছেমি ফাইনেল খেল। যিহেতু 3টা নাও আছে, ৰাজমাতাটো ফাইনেলত গৈ আছিল। আলিবাবা আৰু ৰাজমাতা এতিয়া পৰিছে আৰু মা হাৱাটো ফাইনেলত গ'ল। যিহেতু 3টা নাও, ৰাজমাতাৰ নিচিনাকৈ মা হাৱাটো ফাইনেলত গ'ল। এতিয়া 3টা নাও আছে আৰু বাকী 2টাটো চিট দিবই লাগিব। এতিয়া পৰিছে আলিবাবা ভাৰ্চেছ ৰাজমাতা।
আলিবাবা বহুত আগত আহি পৰিছে ৰাজমাতাটো বহুত পিছ পৰি আছে দেখা গৈ আছে এতিয়া ক'বলৈ পাৰোঁ এতিয়াও যে আপোনাৰ আলিবাবাটোৱে প্ৰথম টানত কৰিছে আৰু এটা কথা এই এটা টানে দিছিল ৰাজমাতা আৰু আলিবাবা এতিয়া একটা টানতে আলিবাবা আগত গৈছে এইটো ৰাজমাতা নেখেলিলে এতিয়া আৰম্ভ হ'ল আপোনালোকৰ ফাইনেল খেল যিহেতু ৰাজমাতা আৰু আলিবাবাৰ লগত যোৰা দিছিল ৰাজমাতা বহুত পিছ পৰিছিল বুলি নিজে নিজে হাৰ মানি আৰু চিট নধৰিলে তে সেইভাবে আলিবাবাটো একবাৰে ফাইনেলত গ'ল আগৰ পৰা তোমাৰ হাৱা ফাইনেলত আছিলেই এতিয়া দুটা নাৱৰ মাজত আহি আছে আলিবাবা ভাৰ্চেছ মা হাৱা দুটা নাও একেবাৰে জুইৰ নিচিনা একেবাৰে সমান সমান গতিত আহি আছে এতিয়া এই খেলা দেখা যাব কোনটো আগত যায় আলিবাবা ভাৰ্চেছ মা হাৱা দেখি আছে আপোনালোকে আলিবাবা নাওটো বহুত আগত আছে মা হাৱা নাওটো বহুত পিছত আছে দেখা গৈ আছে এতিয়া ক'বলৈ পাৰোঁ যে আলিবাবা নাওটোৱে প্ৰথম সিটত 1 নম্বৰ পালে আপোনালোকে চাই দিছে আলিবাবা নাওটোৱে প্ৰথম সিটত 1 নম্বৰ পালে আৰু মা হাৱা নাওটো পিছ পৰিল দ্বিতীয় সিট আহোঁতে ৰাতি হৈ গ'ল এতিয়া আহি আছে আপোনালোকৰ 2 নম্বৰটো সিট মা হাৱা ভাৰ্চেছ আলিবাবাৰ প্ৰথম সিটত যেহেতু আলিবাবা জিকিছিল এতিয়া চাওঁ ৰাতি হৈ গ'ল আপোনালোকে দেখা পাইছে এতিয়া চাওঁ এতিয়া যদি মা হাৱা যদি আগত যায় আৰু এটা সিট হ'ব আপোনালোকে চাই থাকক মা হাৱা গেছে এতিয়া আৰু এটা সিট হ'ব ৰাতিটো বহুত হৈ গ'ল দেখা পোৱা নাযায় এতিয়া আপোনালোকে দেখা পাইছে বহুত ৰাতি হৈছে সেইকাৰণে আপোনালোকৰ যিটো নাও খেল সেই নাও খেলটো আপোনালোকৰ সিটটো দিয়া নহ'ল বা বাইচাবিলাকে দুটা নাওৰ বাইচাবিলাকেও কৈছিল যে ইমান ৰাতি আমি আৰু নাওটো বাইচ নিদিওঁ দুৰ্ঘটনা হ'ব পাৰে যেহেতু দেখা নাযায় বহুত ৰাতি হৈছে সেইকাৰণে আপোনালোকৰ এই খেলটো লটাৰীত হ'ব মা হাৱা আৰু আলিবাবা দুটা নাৱে 1 পইণ্ট পাইছিল প্ৰথমতে আলিবাবা নাওটোৱে আগত গৈছিল তাৰপিছত মা হাৱা নাওটো আগত গ'ল এটা পইণ্ট পাইছিল যেহেতু তাৰ বাবে আপোনালোকৰ লটাৰী দি আছে লটাৰীত যিটো নাও পৰে সেই নাওটোৱে আপোনাৰ বিজয় বুলি ঘোষণা কৰা হ'ব প্ৰথম টিকটত যিটো নাওৰ নামটো লিখা হয় তো এই লটাৰী হোৱাৰ পিছত আপোনালোকৰ প্ৰথম স্থানটো দখল কৰিলে মা হাৱা যেহেতু লটাৰীত উঠিছে লটাৰী দিয়াৰ পিছত মা হাৱা প্ৰথম স্থান দখল কৰিলে আৰু আলিবাবা সেকেন্ড স্থান দখল কৰিছে আৰু ৰাজমাতাই দখল কৰিছে থাৰ্ড প্ৰাইজ আকৌ কৈ আছোঁ মা হাৱা আৰু আলিবাবাৰ মাজত আপোনালোকৰ লটাৰী হৈছে মা হাৱাই পাইছে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ পালচাৰ এখন 125 আৰু ছেকেণ্ড প্ৰাইজ পাইছে আলিবাবাই চিটি 125X কিবা বাইক এখন আৰু থাৰ্ড প্ৰাইজ পাইছে ৰাজমাতা কেইহাজাৰ টকা মান 7,000 না 8,000 টকা পাইছে ৰাজমাতাই